কৰোঁ আপোনালোক সকলোৰে ভাল। পুনৰবাৰ আকৌ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো আপোনালোক সকলোৱে চাই ভাল পাব বুলি আশা ৰাখিছোঁ। আজি লৈ আহিছোঁ মই মোৰ চুলিখিনি কেনেকৈ যত্ন লওঁ, কেনেকৈ মোৰ চুলি সৰা সমস্যাৰ পৰা বা চুলিৰ উফিৰ সমস্যাৰ পৰা মই কেনেকৈ হাত সাৰি থাকিব পাৰোঁ। তেন্তে দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। তেন্তে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এল'ভেৰা লৈ লৈছোঁ 2ডোখৰ। কালিয়ে মই ভালকৈ ধুনীয়াকৈ ধুই ৰাখিছোঁ। এইখিনি লেতেৰাবোৰ উলিয়াই ল'লোঁ, হালধীয়াখিনি চাফা কৰি ল'লোঁ। এতিয়া মই এল'ভেৰা জেলখিনি ভালদৰে উলিয়াম। বাকলিটো ভালকৈ কাটি লৈছোঁ, তেতিয়া ভালদৰে জেলখিনি ওলাব। আপোনালোকে আপোনালোকৰ চুলিৰ পৰিমাণ চাই এল'ভেৰা ল'ব। এনেদৰে কাটি পিনি মই ভালদৰে জেলখিনি উলিয়াই ল'ম। এনেদৰে উলিয়াই ল'ব। ইয়াত দেখিছেনে কিমান ধুনীয়াকৈ এল'ভেৰা জেলখিনি ওলাইছে। এতিয়া মই আৰু এইটো পাতৰো ভালকৈ জেলখিনি উলিয়াই লওঁ। এয়া ইমান ধুনীয়াকৈ ওলাইছে জেলখিনি। গুচাই লৈ মিক্সিত পিচি লওঁ, ভালদৰে গুচাই লওঁ। এয়া দেখিছে নহয়, মই এল'ভেৰা জেলখিনি উলিয়াই ল'লোঁ। এতিয়া মিক্সিত পিচি ল'ম ভালদৰে। এল'ভেৰা জেলখিনি মিক্সিত পিচি ল'লোঁ। এতিয়া ভালদৰে বাতি এটাত বাকি লৈছোঁ। তাৰপিছত মই দিম নাৰিকল তেল 2 টোপালমান দি দিম, 2 চামুচমান দিম। আৰু এতিয়া দেখিছে নহয়, 1 চামুচ দিছোঁ, 2 চামুচ, ঠাণ্ডাত ভালকৈ বলি থকা নাই যে বলি দিয়া আছে। এনেকৈ মই 3 চামুচ দি দিছোঁ নাৰিকল তেল। ভালদৰে গুলি লৈছোঁ। তাৰ পৰা তেলখিনি ভালদৰে লাগি যায়। তাৰপিছত মই এটা ব্যৱহাৰ কৰিম ভিটামিন ই কেপচুল।
আপোনালোকে আপোনালোকৰ চুলিৰ পৰিমাণটো চাই দিব। মই প্ৰথমে এটাই দিছোঁ। এয়া ভিটামিন ই কেপচুল দি দিছোঁ। ভালদৰে আকৌ এবাৰ সানি লৈছোঁ। এতিয়া মই চুলিত এই এল'ভেৰা জেলখিনি লগাম। এয়া মই এল'ভেৰা জেলখিনি উলিয়াই লৈছোঁ। আপোনালোকে দেখিছে নাই বাৰু এইখিনি এল'ভেৰা জেল। এতিয়া মই ভালদৰে চুলিত সানিম। এনেদৰে দুদিনমান আপোনালোকে চুলিত লগাবচোন, চুলিখিনি বহুত ভাল হ'ব। এল'ভেৰা আমাৰ চুলি আৰু ছালৰ কাৰণে কিমান ভাল আপোনালোক নিশ্চয় সকলো যে জানেই। চুলিখিনি বহুত কোমল কৰে, উফি সমস্যা নাইকিয়া কৰে। মই সানিয়ে আছোঁ, আপোনালোকেও সানিব। এনেকৈ মাছাজো কৰিব অকণমান সানোতেই। হাতটোতো সানিব আৰু এইটো পেক সনাৰ আগত আপোনালোকে চুলিখিনি ভালদৰে চেম্পু কৰি ধুই ল'ব। কিন্তু লেতেৰাকৈ নাসানিব, লেতেৰাকৈ সানিলে ভাল ফল নাপাব। এয়া মোৰ সানি হৈছেগৈ আৰু ধুনীয়াকৈ সানিছোঁ। আপোনালোকে এনেকৈ সানিব। এল'ভেৰা জেলটো ঘৰতে প্ৰস্তুত কৰি এয়া মোৰ সানি হৈ গৈছে। এনেদৰে সানি থাকিলে চুলিখিনি বহুত ভাল হ'ব। মোৰ সানি হৈ গৈছে। এতিয়া মই 1 ঘণ্টা বা 2 ঘণ্টাৰ কাৰণে চুলিখিনি এনেদৰে ৰাখি থ'ম। তাৰপিছত মই নৰ্মেল পানীৰে ৱাছ কৰি দিম। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ সকলোৱে এবাৰ চাব, বন্ধু বান্ধৱীসকলৰ মাজতো শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ 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 মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি
আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। তেন্তে নতুন এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে আহি আছোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।